হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই কেইটামান মহৎ লোকৰ বাণী আপোনালোকৰ আগত ক'বলৈ ওলাইছোঁ। বলক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিহেতু পানীয় হিচাপে মদৰ ব্যৱহাৰ দাৰিদ্ৰতাক পদোন্নতি আৰু অপৰাধৰ ফালে টানি নিয়ে আৰু ভালতকৈ বেছি অনিষ্টকাৰীহে হয়, তাক বাধা দিয়াটো সকলোৰে কৰ্তব্য বুলি ভাবোঁ। এইটো আব্ৰাহাম লিংকনে কৈছিল। যি জাতিয়ে তিৰোতাক সন্মান নকৰে, সেই দেশ বা জাতি মহান হ'ব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰিব। এয়া স্বামী বিবেকানন্দই কৈছিল। সমাজৰ নেতৃস্থানীয় লোকসকলে কৰা কাম মোক আনে অনুসৰণ কৰে, এইটো ভাগৱত গীতাত আছে। তিৰোতাই নিজৰ লাজ ঢাকি ৰাখিব নোৱাৰে, কিন্তু পুৰুষে কৃতকাৰ্যতাৰে নিজৰ পাপ কাম লুকুৱাই ৰাখিব পাৰে। এয়া মহাত্মা গান্ধীয়ে কৈছিল। শ্ৰেষ্ঠ লোকে যিদৰে কৰ্ম অনুষ্ঠান কৰে, আন সাধাৰণ মানুহেও তাকে অনুসৰণ কৰে। তেওঁলোকে যিটো কৰ্তব্য বুলি ঠিক কৰি লয়, আনবিলাকেও তাকে কৰ্তব্য বুলি মানি লয়। এয়া গীতাত আছে। আনে কি কৰিছে সেইটো ভবাতকৈ মই নিজে কি কৰিছোঁ সেইটো ভবাহে বেছি দৰকাৰ। প্ৰতিজন লোকে নিজে নিজে কাম কৰি গ'লেই দহৰ আৰু দেশৰ সেৱা কৰা হ'ব। এয়া ৰাজা ৰামমোহন ৰায়ে কৈছিল। আমাৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব, তেতিয়াহে আমি দি থকা নতুন নতুন ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকিব। ধন্যবাদ।